মৰমৰ বন্ধু বান্ধৱীসকল, জ্ঞানৰ পোহৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। আজি আমি আপোনালোকৰ আগন্তুক টেট পৰীক্ষাৰ বাবে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ চেপ্টাৰ নম্বৰ 4 সামাজিকীকৰণৰ প্ৰক্ৰিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন ডিছকাছ কৰিবলৈ লৈছোঁ। এই সামাজিকীকৰণৰ প্ৰক্ৰিয়া বা এই ছ'চিয়েলাইজেশ্যন প্ৰচেছটো একচুৱেলি হয় কি? জীৱনজোৰা এক প্ৰক্ৰিয়া ছ'চিয়েলাইজেশ্যন, এটা জীৱনজোৰা প্ৰক্ৰিয়া বা সামাজিকীকৰণ এটা জীৱনজোৰা প্ৰক্ৰিয়া, যাৰ দ্বাৰা এজন ব্যক্তিয়ে সমাজৰ সঠিক সদস্য হয় আৰু মানৱীয় বৈশিষ্ট্য বিকশিত কৰে। আহকচোন আমি প্ৰশ্নৰ জৰিয়তে বুজোঁ যে এই সামাজিকীকৰণ প্ৰক্ৰিয়াটো একচুৱেলি হয় কি। কুৱেশ্যন নম্বৰ 1 আপোনালোকৰ স্ক্ৰীনত। শিক্ষাৰ ক্ষেত্ৰত সামাজিকীকৰণৰ অৰ্থ কি? অপশ্যন নম্বৰ 1 সদায় সামাজিক নিয়ম অনুসৰণ কৰা। অপশ্যন নম্বৰ 2 এজনৰ এটা সামাজিক নিয়ম সৃষ্টি কৰা। অপশ্যন নম্বৰ 3 সমাজত জ্যেষ্ঠসকলক সন্মান কৰা। নে অপশ্যন নম্বৰ 4 সামাজিক মনোৰঞ্জনৰ সৈতে খাপ খোৱা আৰু মিলাই লোৱা। The correct answer for this question is option number 4 সামাজিক মনোৰঞ্জনৰ সৈতে খাপ খোৱা আৰু মিলাই লোৱা। Moving up to question number 2 সামাজিকীকৰণত সামাজিক একত্ৰীকৰণ সংস্কৃতি সংক্ৰমণৰ উপৰিও কি অন্তৰ্ভুক্ত হৈ থাকে? অপশ্যন নম্বৰ 1 আৱেগিক সমৰ্থন প্ৰদান কৰা। অপশ্যন নম্বৰ 2 বিদ্ৰোহৰ নিৰুৎসাহ। অপশ্যন নম্বৰ 3 ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ। নে অপশ্যন নম্বৰ 4 ব্যক্তিক সমাজত জোৰকৈ খাপ খোৱা। The correct answer for this question is option number 3 ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ। Question number 3 আপোনালোকৰ স্ক্ৰীনত। সহকৰ্মী গোটবোৰে কাক বুজায়? অপশ্যন নম্বৰ 1 প্ৰায় একে বয়সৰ লোকক। অপশ্যন নম্বৰ 2 বন্ধুসকলক। অপশ্যন নম্বৰ 3 পৰিয়ালৰ সদস্য। নে অপশ্যন নম্বৰ 4 ওপৰৰ সকলোবোৰ। And the correct answer for this question is option number 2 বন্ধুসকলক। Moving up to question number 4 ঘৰত বেছি কথা নোকোৱা কৃতিকাই স্কুলত বহুত কথা কয়। ই কি দেখুৱায়? অপশ্যন নম্বৰ 1 বিদ্যালয়খনে শিশুসকলক বহুত কথা পাতিবলৈ সুযোগ প্ৰদান কৰে। অপশ্যন নম্বৰ 2 শিক্ষকসকলে দাবী কৰে যে শিক্ষাৰ্থীয়ে বিদ্যালয়ত বহুত কথা পাতিব লাগে। অপশ্যন নম্বৰ 3 তাইৰ ঘৰটো একেবাৰে ভাল নাপায়। নে অপশ্যন নম্বৰ 4 তাইৰ চিন্তাবোৰ স্কুলত স্বীকাৰ কৰা হয়। এণ্ড আমি প্ৰশ্নটো পঢ়িলেই শুদ্ধ উত্তৰটো কৰিব পাৰিম, কাৰণ আমি গম পাওঁ উই কেন লজিকেলি এইটো ৰিজন কৰিব পাৰোঁ যে দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ 4 তাইৰ চিন্তাবোৰ একচুৱেলি স্কুলত স্বীকাৰ কৰা হয় এণ্ড সেইবাবেই কৃতিকাই স্কুলত বহুত কথা কয়। কুৱেশ্যন নম্বৰ 5 সামাজিকীকৰণৰ প্ৰক্ৰিয়া বৃদ্ধি কৰিবলৈ আপোনাৰ শ্ৰেণীত কেনেধৰণৰ প্ৰকৃতি থাকিব লাগে? অপশ্যন নম্বৰ 1 কঠোৰ। অপশ্যন নম্বৰ 2 প্ৰেমময় আৰু সহানুভূতিশীল। অপশ্যন নম্বৰ 3 সাধাৰণ। নে অপশ্যন নম্বৰ 4 ওপৰৰ কোনোটো নহয়। আপোনালোকে যদি এই প্ৰশ্নটো পঢ়ে ছ'চিয়েলাইজেশ্যন প্ৰচেছৰ বাবে আপুনি কোনটো ভাবে যে চবতছে বেছি ইম্পৰ্টেণ্ট? অফক'ৰ্ছ যিকোনো আমি সকলোৱে এই বস্তুটো গম পাওঁ যে যদি আমি এটা প্ৰেমময় আৰু এটা সহানুভূতিশীল যদি এনভাইৰনমেণ্ট পাওঁ ডেফিনেটলি it would increase the socialization process, right? And the correct answer for this question is প্ৰেমময় আৰু সহানুভূতিশীল এটা যদি এনভাইৰনমেণ্ট পোৱা হয় তেনেহ'লে ডেফিনেটলি ছ'চিয়েলাইজেশ্যন প্ৰচেছটো আৰু আগবাঢ়ি যাব। মুভিং আপ টু কুৱেশ্যন নম্বৰ 6 কোনটো পৰ্যায়ত লাজ আৰু গৌৰৱৰ অনুভূতি বিকশিত হয়? অপশ্যন নম্বৰ 1 শৈশৱ কালত। অপশ্যন নম্বৰ 2 শৈশৱৰ আৰম্ভণিত। অপশ্যন নম্বৰ 3 কৈশোৰ। অপশ্যন নম্বৰ 4 প্ৰাপ্তবয়সস্থতা। And the correct answer for this question is option number 2 শৈশৱৰ আৰম্ভণিত। Moving up to question number 7 নিম্নলিখিত কোনটো সঠিক মিল? মধ্য প্ৰাপ্তবয়সস্থতা, বিশ্বাস বনাম অবিশ্বাস, কৈশোৰ, অন্তৰংগতা বনাম বিচ্ছিন্নতা। অপশ্যন নম্বৰ 3 প্ৰাক বিদ্যালয়, পৰিচয় বনাম ভূমিকাৰ বিভ্ৰান্তি। নে অপশ্যন নম্বৰ 4 প্ৰাৰম্ভিক শৈশৱ, স্বায়ত্তশাসন বনাম লাজ আৰু সন্দেহ। এই চাৰিটা অপশ্যনৰ মাজত আপোনালোকৰ কোনটো সঠিক যেন লাগে? এণ্ড দ্য কাৰেক্ট আনচাৰ ফৰ দিছ কুৱেশ্যন ইজ অপশ্যন নম্বৰ 4 যে প্ৰাৰম্ভিক শৈশৱৰ সময়ত স্বায়ত্তশাসন বনাম লাজ আৰু সন্দেহৰ। কুৱেশ্যন নম্বৰ 8 কোন পৰ্যায়ত অন্তৰংগ আৰু ঘনিষ্ঠ বন্ধুত্ব দেখুওৱা হয়? অপশ্যন নম্বৰ 1 শৈশৱৰ আৰম্ভণিত। অপশ্যন নম্বৰ 2
শৈশৱৰ শেষৰ ফালে অপশ্যন নম্বৰ 3 কৈশোৰ নে অপশ্যন নম্বৰ 4 ডেকা প্ৰাপ্তবয়স্ক and the correct answer for this question is option number 4 ডেকা প্ৰাপ্তবয়স্ক Moving up to question number 9 এৰিকসনৰ মতে জীৱনৰ নিম্নলিখিত কোনটো পৰ্যায়ত এজন ব্যক্তিয়ে আনৰ সামাজিকীকৰণত সহায় কৰিবলৈ সক্ষম হয় অপশ্যন নম্বৰ 1 উদ্যোগ বনাম অভ্যন্তৰীণতাৰ স্তৰ অপশ্যন নম্বৰ 2 পৰিচয় বনাম ভূমিকাৰ পৰ্যায় অপশ্যন নম্বৰ 3 অন্তৰংগতাৰ স্তৰ বনাম বিচ্ছিন্নতা অপশ্যন নম্বৰ 4 সৃষ্টিশীলতা বনাম স্থবিৰতাৰ স্তৰত and the correct answer for this question is option number 3 অন্তৰংগতাৰ স্তৰ বনাম বিচ্ছিন্নতা Moving up to question number 10 বিদ্যালয়ত সামাজিকীকৰণৰ প্ৰথম যুগ হিচাপে কি গণ্য কৰা হয় number 1 শৈশৱকাল number 2 শৈশৱ number 3 কৈশোৰ নে number 4 প্ৰাপ্তবয়স্কতা and the correct answer for this question is option number 2 শৈশৱ guys আজি আমি এই 10টা প্ৰশ্ন আপোনালোকৰ আগত ডিসকাস কৰিলো আপোনালোকৰ এই ভিডিওটো চাই কেনেকুৱা লাগিলে আমাক জনাবলৈ নাপাহৰিব আগন্তুক দিনত আমি আপোনালোকৰ বাবে থিওৰি ক্লাसेসও আগবঢ়াম এতিয়া বৰ্তমান আমি আপোনালোকৰ আগত এমসিকিউ ক্লাसेস চলি আছে এই এমসিকিউ ক্লাसेসৰ আমি যেতিয়া কমপ্লিটলি সিলেবাসটো কমপ্লিট কৰি লম দেন আপোনালোকে যোনটো টপিকৰ ওপৰত ভিডিও বিচাৰে আমাক কমেন্ট সেকশনত জনাব আমি সেইটোৰ ওপৰত ইলাবোৰেটলি আপোনালোকক এক্সপ্লেইন কৰিম এন্ড যদি আপোনালোকে ফাৰ্স্ট টাইম আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ জয় আই অসম